কিনে যিহেতু স্কুল বন্ধ অলপ ফুৰি লওঁ স্কুল খুলিলেতো আকৌ পঢ়া প্ৰেছাৰটো পৰিয়ে যায় প্ৰেছাৰ নিদিওঁ বুলি ক'লেও ন বায়েও সেইকাৰণে কিনে ভালকৈ খেলি লওঁ ময়ো ফুৰি লওঁ ন ভালকৈ ফুৰাই নহ'ল লকডাউন কিবা ধৰণকৈ গ'ল বছৰকেইটা হয় নাই এতিয়া ধুনীয়াকৈ ফুৰি লওঁ সকলোকে শ্যামলী চেতিয়া ইউটিউব চেনেলত স্বাগতম জনাইছোঁ ন হাই বাইপাছত গৈ আছোঁ পূৰা গৈলেও ডিগবৈত লগ পাই আছোঁ পাই গ'লোঁ গোপনৰ সেইফালে আছে ৰেলৰ চিৰিবিলাক আৰু আমি গৈ আছোঁ এইফালে একদম চিধা ৰাস্তাত গৈ আছোঁ এছিয়াৰ ভিতৰত ছেকেণ্ড বোলে এইটো চিধা ৰাস্তা মাকুম বেটলিয়ানৰ পৰা আৰু টিংৰাই বগাপানীলৈকে একেবাৰে চিধা ৰাস্তা হয় এইটো বজাৰ বহে টিংৰাই মেইন টাউন বহুত দিনতে আহি পাইছোঁ বহুত বছৰৰ মূৰত আহিলে এফালে পাই গ'লোহি ডিগবৈ টাউন 7 বছৰ মানৰ পাছত 7 বছৰ বেছি হ'ব চাগে 9ত নে 10ত পঢ়ি থাকোঁতে অহা কেইবাৰ প্লেন গৈছোঁ আহিবলৈ নাই আহিবলৈ নিমিলে পুৰা ডিগবৈ পাই গ'লোহি এবাৰ ভাইটি বেলেগ এটা এইটো ভাইটি থাকি আহিলে এইটো ভাইটিক লৈ আহিলোঁ এইটো ভাইটি ডিগবৈতে থাকে সেইটো কাৰণে ই চিনি পায় জেগাবিলাক ভালকৈ এবাৰ আমাৰ এইটো ভাইটিক লৈ আহিলোঁ কৈ দিয়া এবাৰ ক'ত ক'ত দেখাবা বাহিৰক বেক কেমেৰা কৰি দিছোঁ কৈ দিয়া এইবিলাক কি অইল ৰিফাইনেৰী এৰিয়া এইবিলাক কৰ্মচাৰী পাৰ্কিং এৰিয়া পুৰা পৰিৱেশটো ভাল লাগিছে ইয়াত এফালে এটা বস্তু বেছি পাইছোঁ গছ গছনি বেছি পাইছোঁ আহোঁতে গোটেই ৰাস্তাটো গছ গছনিয়ে পাই গৈছোঁহি মেইন জেগা মোৰ আশা জেগাটো ডিগবৈ পাৰ্ক এইখন পাই আছোঁ এইয়া কিমান দিনৰ পৰা আহিমেই হৈ আছিলে এইফালে এটা ঢেকীয়া বিকিছে পিছে গাড়ী পাৰ্কিং নামি লওঁ পাৰ্ক সেইটো ফ্ৰণ্টৰ ভাইটি টিকেট কৰিছে ৰ'বা টিকেট ফ্ৰী হয় কিন্তু কিবা এড্ৰেছ প্ৰুফ এটা লাগে বোলে তাকে ভাইটি কিবা এটা দিছে লিখি আছে 10 AM to plus 4:45 ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ আছে আজিকালি আছে না ন দাদা বহিছে নাই গাড়ীত আহিছোঁ হাই মজা বহুত দিনৰ আশা এটা পূৰণ কৰি দিছা একমাত্ৰ ইয়াৰ কাৰণে আহিব পাইছোঁ নহ'লে আহিবই নাপাম মানুহজনে টাইমেই নিদিয়ে গাহৰি 1 কেজি লাগে বোলে তাক এইফালে মানে কি ক'ম কেনেকুৱা মজা লাগে মানে কি আমি স্কুল 9ত নে 10ত পঢ়ি থাকোঁতে স্কুল ফালৰ পৰা আহিছিলোঁ মই অকলে নাযাওঁ দেই মই একেলগে আছে 9ত পঢ়ি থাকোঁতে আহিছিলোঁ মিউজিয়াম আৰু কিবাকিবি কলেজত সোমাইছিলোঁ আৰু ইয়াত খাবলৈ আহিছিলোঁ পাৰ্কত তেতিয়াই অহা আৰু এবাৰ অহা আশা আছিল আহি আছোঁ আৰু অইল ৰিফাইনেৰীটো হয়তো লাষ্ট বহুত মজা
সেই অলপমান দলংখন আছে নাই? বন্ধ কৰি থৈছে। এতিয়া উঠিম পাহাৰ। বেটে পাহাৰ হয় নাই? হয়। হাই হাই। পাহাৰৰ ওপৰৰ পৰা দেখাই দিছো। মামাক ধৰি লৈ বেটা। ৰ'বা আকৌ আগতে ভিডিঅ'টো বনাই লওঁ, তাৰপাছত ফটো মাৰি দিম। ইমান ধুনীয়া সেউজীয়া হৈ আছে ন গছবোৰ। ফটো মৰা জেগা যে ক'ত মাৰিবি আৰু ন, ইমান ধুনীয়া ধুনীয়া জেগা। কি দলংখন বন্ধ? এইটো কি হাঁহ কোৱা বেটা? ৰাজহাঁহ। এই এফালে কোনে নামিম? নকৰো ন আৰু মিউজিয়াম যাওঁ। ইয়াতে বেছি দেৰি কৰিলে নহ'ব, বন্ধ হৈ যাব ন। ডিগবৈ পাৰ্ক ইয়াৰ পৰা যাওঁ। এবাৰ ক'ত যাম ভালো ন? মিউজিয়াম গৈ আছোঁ এতিয়া। এই ইয়াত খেলা গেমী আছিলে, বহুত ৰ'দ পৰি আছে। বেটি এনেই ঘামি আছে আৰু ঘামি থাকিব, এতিয়া খেলাই নাথাকোঁ। বহুত সেউজীয়া পৰিৱেশ। আহিব আপোনালোকেও 10টাৰ পৰা 4:45লৈকে। কিবা এটা ডকুমেণ্টছ লাগে, সেইটোৱে আৰু। গৈ থাকোঁ এতিয়া ইয়াৰ পৰা।